আজি মৰ্নিং 7:30 বজাতে আমি গ'লোঁ যোৰহাটৰ জিলা নামঘৰলৈ বুলি। আৰু ইয়াৰ পৰিৱেশটো চাওক, ইমান সুন্দৰ। লগতে নামঘৰ ভাগৰ খুঁটাকেইটালৈ মন কৰক, মাটি কলহৰ ডিজাইন কৰিছে, ইমান সুন্দৰ লাগিছে দেখিবলৈ। এয়া হৈছে নামঘৰৰ ভিতৰ ভাগৰ দৃশ্য। আৰু ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা ভকত আৰু আই মাতৃসকল আহিছে আজি শৰণ ল'বলৈ, আৰু আমিও গ'লোঁ সেই উদ্দেশ্যে। আৰু এয়া মোৰ দেহা টোপনি গ'ল। আৰু এয়া হৈছে মোৰ হাজবেণ্ড, আজি দাড়ি চুলি কাটি পূৰা ভকত হৈ আহিছে, দেখিবলৈ অলপমান বেলেগ লাগিছে। আৰু এয়া দেহা টোপনিৰ পৰা সাৰ পালে। আৰু লগতে এয়া হৈছে আমাৰ ভকত আৰু ভকতনী। লগতে এয়া কণ কণ শিশুসকলক দেখিছে চাগে, এই শিশুসকলে ইয়াত খোল বাদ্য নৃত্য সংগীত পৰিৱেশন কৰে। লগতে খালোঁ আমি প্ৰসাদ আৰু ভাত, আৰু শেষত সেৱা কৰি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ।